নমস্কাৰ, গুড মৰ্নিং। আজি বাঁহ গাজেৰে ৰন্ধা এটা ব্যঞ্জন চাওঁ আহক। কুকাৰত তেল দি লৈছোঁ। মই আচলতে মাংস দি আজি বাঁহৰ গাজ ৰান্ধিম। খৰিচা নহয় দেই, বাঁহৰ গাজ। তেলত পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব। তাৰপিছতে জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি, নিমখ আৰু নহৰুৰ পেষ্ট দিছোঁ। অকণমান পানী দি দিছোঁ তলত নালাগিবলৈ। এতিয়া মাংস মই আধা কেজিমান লৈছোঁ, খাচী মাংস। আপোনালোকে অন্য মাংস দিব পাৰে, মুৰ্গী দিও ৰান্ধিব পাৰে। তাত মই এইখিনি বাঁহগাজ দিম। বাঁহগাজ কেইটুকুৰামান ডাঙৰকৈ কাটিছোঁ, বাকীখিনি পাতল মিহিকৈ কাটিছোঁ। বাঁহগাজ একেবাৰে পাতল হ'লে সোনকালে সিজে, খাবলৈ ভাল হয়। ডাঙৰ দুটুকুৰামান দিলে মাংসৰ লগতে চুবাই খাবলৈ ভাল লাগে। এতিয়া এইখিনি ভালকৈ ভাজি জহিব দিম অলপ। তাতে মই দিছোঁ কেইটামান কেঁচা জলকীয়া, থেতালি লোৱা আদা মই পিহি দিয়া নাই, থেতালি দিছোঁ। এতিয়া ভালকৈ কিছু সময় ভাজি, এয়া দেখিছে জহি গৈছে। এতিয়া মই মাংস সিজিবলৈ পানী দিম। পানী আপুনি জোখমতে দিব। মই 2 কাপ 2.5 কাপমান দিছোঁ, কাৰণ অকণমান সময় লাগিব সিজিবলৈ। এতিয়া মই তিয়াই থোৱা বুটৰ দালি দুমুঠি দি দিম। একেবাৰে সহজ, কিন্তু গাজ দি এনেকৈ বহুতে নাজানে খাবলৈ। খাই চাবচোন বাৰু। হৈছে 2টামান হুইচেল মাৰিলে দাইল দিয়াৰ পিছত হৈ যাব। ধন্যবাদ।